এটা বাতৰি সম্প্ৰচাৰ হৈছিল 20 জুনৰ দিনা প্ৰতিদিন টাইমত কেণ্ডিডেটে সুধিছিল যে জুলাই মাহত আসাম পুলিচৰ ইণ্টাৰভিউ হ'বনে মামা ক'লে বাবা তহঁতৰ ইণ্টাৰভিউটো জুলাই মাহত নহয় জুলাই মাহত আমি ডেট এটা দি আছোঁ তহঁতে যিহেতু প্ৰেক্টিছ কৰিব পৰা নাই পানী বোকা বৰষুণৰ কাৰণে ফিল্ডবিলাক সকলোতে যিহেতু পানী হৈ আছে আমি তহঁতৰ ইণ্টাৰভিউটো আগষ্ট মাহত পাতিম বা 15 আগষ্টৰ পাছত ইণ্টাৰভিউটো হ'ব কিন্তু জুলাই মাহত ডেট দিব পোনপ্ৰথমতে সেই প্ৰতিদিন টাইমৰ ভিডিঅ'টো মন কৰা আৰক্ষীত নতুন নিযুক্তি কেতিয়া প্ৰশ্ন যুৱকৰ পুলিচৰ জুলাইত বাবা নহ'ব যদি পানী হয় ফিল্ডবিলাক চব তহঁতি প্ৰেক্টিছ কৰিব পৰা নাই নহয় গতিকে জুলাইত আমি নতুন ডেট এটা দি দিম আৰু এতিয়া এইটো ভিডিঅ' মন কৰিবা মামাই কৈছে যে আমাৰ সকলোবিলাক ৰেডি হৈ আছে অসম পুলিচ ইণ্টাৰভিউৰ কাৰণে আমাৰ সকলোবিলাক ৰেডি হৈ আছে খালি বানপানীৰ সমস্যাৰ কাৰণে পৰীক্ষা বা ইণ্টাৰভিউবিলাক পাতিব পৰা নাই বানপানী বা এই সমস্যাখিনি যেতিয়া নাইকিয়া হ'ব আমি তেতিয়া ইণ্টাৰভিউ পাতিম মানে আগষ্ট মাহত সেইটো চিয়'ৰ আৰু সেই ভিডিঅ'টো মন কৰা আমাৰ গোটেইখিনি ৰেডি হৈ আছে বৰ্তমান বানৰ পৰিস্থিতিৰ কাৰণে মই এই বিষয়টো চকু দিয়া নাই কাৰণ আজি যদি আমি পৰীক্ষা পাতিব লাগে পুলিচে দৌৰিব লাগিব পুলিচত এখন খেলপথাৰতো পানী নোহোৱাকৈ নাই সেইকাৰণে জুলাই মাহটো অপেক্ষা কৰি লওঁ তাৰপিছত এই বছৰতে আমি চব চেছ কৰিম এই বছৰতে গোটেইখিনি কাম সম্পূৰ্ণ কৰিব এই বছৰটোতে আৰু এই বছৰটোতো ইতিমধ্যে প্ৰায় যাবৰে হ'লেই জুলাই মাহ যিহেতু আৰম্ভই হ'ব এতিয়া আৰু এইকেইদিনৰ মানে এইকেইটা যিমানকেইটা মাহ আছে এই গোটেইকেইটা মাহৰ ভিতৰতে নৱেম্বৰ নাপাবগৈ অক্টোবৰ আগতে গোটেই প্ৰচেছ ক্লিয়াৰ কৰিম বুলি কৈছে CM ছাৰে মানে এটা বছৰতে এতিয়া গম পালে নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্যটি ভিডিঅ'ৰ মাজলৈ আশা কৰি বন্ধুসকল নিশ্চয় ভালে আছে এতিয়া কথাখিনি নিশ্চয় বুজিব পাৰিছে আৰু CM ছাৰে আসাম পুলিচৰ ইণ্টাৰভিউটোক লৈ ফাইনেলি মুখ খুলিছে মানে ইণ্টাৰভিউ এইটো হ'ব চিয়'ৰ মুখ খোলা নটিফিকেশ্যন দিয়া নিদিয়াৰ ওপৰত এইটো নিৰ্ভৰ নকৰে ইণ্টাৰভিউ হ'ব এইটো চিয়'ৰ CM ছাৰে কৈ দিছে যে আমাৰ সকলোবিলাক ৰেডি হৈ আছে আৰু যোৱাকালি এটা কথা গম পালোঁ কেইজনমান ফ্ৰেণ্ড আছে তেওঁলোকৰ নামো নকওঁ বা ইমানো বিশেষকৈ এই বিষয়টোৰ ওপৰত মাতিবও নিবিচাৰোঁ তথাপিও কৈছোঁ তেওঁলোকে কৈছে যে তেওঁলোকৰ জেগাত কিবা নটিফিকেশ্যন আহিছে মানে তেওঁলোকৰ মানে ডিউটিক লৈ মানে ইণ্টাৰভিউ জেগাত যে পুলিচ প্ৰশাসনিক বিভাগে ডিউটি পৰে সেইটোক লৈ বাকী সেই কথাটোৰ পিছত কিন্তু 20 জুনৰ দিনাখন যিটো ভিডিঅ' সম্প্ৰচাৰ হ'ল নিউজ চেনেলত ইণ্টাৰভিউ জুলাই মাহত ডেট দিব বা জুলাই মাহত কিবা এটা ডেট দিব এইটো চিয়'ৰ অফিচিয়েলিভাৱে হ'ব আৰু সেই ভিডিঅ'টো এজন ইউটিউবাৰে মোক বা আৰু এজন ইউটিউবাৰ মানে এড কৰি পেলাই তেওঁ ভিডিঅ' এটা বনাই দিছে এইটো ভিডিঅ' বোলে ফেক CM ছাৰে যে এইবিলাক কথা যে কৈ আছে 2 দিনত যিমানখিনি কথা কৈছে কালিও কৈছে পৰহিও কৈছে এই ভিডিঅ'খিনি বোলে ফেক ভিডিঅ' তেওঁ ইপিনে তেওঁ নিজৰ ইউটিউব চেনেল এটাও আছে সেই ইউটিউব চেনেলটো আপলোড কৰি দিছে এইবিলাক ফেক ভিডিঅ' এইবিলাক মিছা মানে তেওঁ বিচাৰিছে অসমৰ কেণ্ডিডেটে চাকৰি পোৱাটো বিচৰা নাই তেওঁ আমি প্ৰেক্টিছ কৰি থকাটো তেওঁ বিচৰা নাই অসমৰ এজন ইউটিউবাৰ আছে তেওঁ বিচাৰিছে তেওঁ এই আমি সম্প্ৰচাৰ কৰা ভিডিঅ'টো প্ৰতিদিন টাইমৰ সেই ভিডিঅ'টো CM ছাৰৰ ভিডিঅ'টো ফেক বুলি কৈ তেওঁ নিজে ইউটিউব চেনেলত তেখেতৰ নিজা ইউটিউব চেনেলত আপলোড কৰি দিছে এইবিলাক একদম সম্পূৰ্ণ সঁচা ভিডিঅ' এইটো ফেক নহয় এটা 20 জুনৰ ভিডিঅ' আৰু এটা আহিছিলে 21 জুন মানে যোৱাকালিৰ ভিডিঅ' CM ছাৰে কৈছে যে ইণ্টাৰভিউ হ'ব আগষ্ট মাহতে হৈ যাব মানে 15 আগষ্টৰ পাছত হ'ব কাৰণ বহুখিনি কাম ইণ্টাৰভিউ বুলি নহয় বহুখিনি কাম ইতিমধ্যে পেণ্ডিং হৈ পৰি আছে মানে পানীৰ সমস্যাটোৰ কাৰণে কৰিব পৰা নাই পানীৰ সমস্যাটোৰ কাৰণে ক'তো যাব পৰা নাই 2-এখন জিলাত পানী নাই বাকী বহুত জেগাতে পানী আছে ক'ৰবাত সোমাইছে ক'ৰবাত শুকাইছে ক'ৰবাত কিবা মাথাউৰি ভাঙিছে কিবা কিবি আৰু ফিল্ডবিলাকতো বোকা পানী এইবিলাক ভৰি আছে গতিকে সেইটো কাৰণে বহুখিনি কাম ইতিমধ্যে পেণ্ডিং হৈ আছে আৰু পৰীক্ষাৰ ডেটৰ কথা কৈছে হয়তো আগষ্ট মাহত পৰীক্ষাটো নহ'লে ছেপ্টেম্বৰ শেষৰ ফালে পৰীক্ষাটো হ'বই ছেপ্টেম্বৰ শেষৰ ফালে পৰীক্ষা হ'ব পৰীক্ষাটোৰ কথা ইমান মাথা নেমাৰিব পৰীক্ষা যিকোনো এটা দিন হয় যিকোনো এটা দিনত হৈ যাব কিন্তু যিটো পুলিচৰ ৰিক্ৰুটমেণ্ট সেই ৰিক্ৰুটমেণ্টটো হ'বলৈ বহুত টাইম লাগে মানে 45 দিন ধৰিয়ে থোৱা 45 দিন ধৰি থোৱা হয়তো ABUB ফিজিকেলে লাগিব বা 30 দিনমান বাকী 15 দিন কামাণ্ডো ধৰি থোৱা গতিকে তেনেকুৱা নিচিনা কথা গতিকে জুলাই মাহত এডমিট কাৰ্ড বা কিবা অফিচিয়েল আপডেট একদম সাজু হৈ থকা চিয়'ৰ দিবই কাৰণ মামাই কৈছে মামাই যিটো কৰিব সেইটো চিয়'ৰ সকলোবিলাক সাজু হৈ আছে বুলি কৈছে সকলোবিলাক আমাৰ ৰেডি হৈ আছে খালি পানীৰ সমস্যা এই যিবিলাক মানে আমাৰ সমস্যা থাকে সেই সৰু সুৰা সমস্যাবিলাকৰ কাৰণে একো এলাউ কৰিব পৰা নাই আৰু এটা নিউজ চেনেলত যোৱাকালি CM ছাৰৰ এটা বাইট পালোঁ যে আমাৰ যিহেতু আগষ্ট ছেপ্টেম্বৰ মাহত পানীৰ সমস্যা নাইকিয়া হয় আৰু সেইখিনি সময়তে আমি কামবিলাক আৰম্ভ কৰিম মানে অক্টোবৰ নৱেম্বৰ নাপাবগৈ আৰু সেইটো এটা ভাল খবৰ যিয়ে নহওক ভাল খবৰ আহিব এইটো চিয়'ৰ একদম ভাল খবৰে মুঠতে
বেলেগৰ কথা নুশুনিবা এতিয়া মুঠতে নিজৰ কাম কৰি যায় প্ৰেক্টিচটো খুব ভালদৰে একদম কৰি ৰাখা কণ্টিনিউ ৰাখি থাকা মুঠতে এতিয়া ৰ'দ বতাহ বৰষুণ বোকা সেইবিলাক একেবাৰে বাদ দিয়া কিন্তু বোকাটো ইমান প্ৰেক্টিচ কৰিব পৰা নাযায় তথাপিও মানে প্ৰেক্টিচটো অলপ ৰাখি থাকিব এতিয়া বিশেষ ইমানো উৎপাত কৰাৰ প্ৰয়োজন নাই কাৰণ বোকা বৰষুণৰ ক'ৰবাত পিছল খাই পৰিলে একেবাৰে লাইফটো চেছ হৈ যাব গতিকে তেনেকুৱা নিচিনা কথা আৰু বোকাটো লং জাম্প মাৰিব পৰা নাযায় কিন্তু ৰানিংটো অলপ এনেই ৰাখি থাকিবা আৰু যেতিয়া ফিল্ড শুকাব যেতিয়া মানে ফৰকাল হৈ যাব তেতিয়া পূৰা এক্সিলেণ্ট আনি দিবা ৰানিং পূৰা ফুল স্পীড দিবা লং জাম্পো এক্সিলেণ্ট মাৰি থাকিবা চিন আপ মাৰি থাকিবা গোটেইখিনি কাম সম্পূৰ্ণ কৰি থাকিবা জুলাই মাহত ধৰি থোৱা অফিচিয়েল আপডেট আহিব আগষ্ট মাহত ইণ্টাৰভিউ এই দুটা কথা মন কৰিবা আৰু মই ফেক ভিডিঅ' কেতিয়াও আপলোড নকৰোঁ কিবা এটা কথা গম পাওঁ আৰু সেই কথাটো বা CM ছাৰৰ যেনেকুৱা যি ধৰণৰ কথাবিলাক নকওঁকৈ গোটেই ভিডিঅ' বা গোটেই কথাখিনি মই এনালাইচিছ কৰোঁ হয় নে নহয় সঁচা মিছা আৰু হয় সঁচা হয় যোৱাকালি অলৰেডি মই ভিডিঅ' আপলোড দিছোঁ কিন্তু আকৌ সেই ভিডিঅ'টোকে আকৌ কিছুমানে উল্টা পুল্টা কিছুমান মন্তব্য প্ৰদান কৰিছে এইবিলাক ফেক ভিডিঅ' দিছোঁ উল্টা পুল্টা আৰু যিবিলাকে বেয়া কমেণ্ট দি থাকে যোৱাকালি আকৌ ভাল কমেণ্টো কৰিছে যে তোমাক মই ইমান বেয়া কৈছিলোঁ আজিৰ পৰা নকৰোঁ চৰি কিবা কিবি মুঠতে বহুত মন্তব্য কাৰণ মানুহৰ 5টা আঙুলি কেতিয়াও সমান হয় হাতত 5টা আঙুলি জানো সমান গতিকে যিমানে তুমি ভিডিঅ' নবনা যাকে তুমি যিমানে যি যেনেকুৱা ধৰণৰ কথা নকোৱা হয় কাৰো মন তুমি সন্তুষ্ট কৰিব নোৱাৰা আৰু বিশেষ সেই কমেণ্টসমূহৰ কথাটো নকওঁৱেই নিগেটিভ মন্তব্যটো কৰিবই বাকী বিশেষ একো ক'ব নিবিচাৰোঁ CM ছাৰে দিব ডেট জুলাই মাহত সাজু হৈ থকা প্ৰেক্টিচ কণ্টিনিউ ৰখি থকা CM ছাৰে মুখ খুলিছে যেতিয়া হ'বই অফিচিয়েল আপডেট আহি যাব জুলাই মাহত আৰু POPও আছে আৰু POPটো ডেটটো গম পোৱা নাই হয়তো খুব কম দিনৰ ভিতৰতে আছাম ফৰেষ্টৰ এটা POP আছে এটা ডাঙৰ POP সেই POPটো নিশ্চয় এনাউন্সমেণ্ট কৰিব কিন্তু আপডেট দি দিব যে সেইটো জুলাই মাহত চিয়'ৰ কণ্টিনিউ ৰাখি থকা ৰানিং লং জাম্প চিন আপ আৰু ৰিটেনৰ কাৰণে ভালকৈ পঢ়ি থকা হয়তো ছেপ্টেম্বৰ শেষৰ ফাললৈ এক্সামবিলাক হৈ যাব হয়তো ছেপ্টেম্বৰ শেষৰ ফালে এক্সামবিলাক হৈ যাব হাতত এতিয়া সময় নাই হাতত কিমান দিন সময় আছে মানে এটা মাহ ধৰি থোৱা এই জুলাই মাহটোৱে আছে আজি জুনৰ কি যায় আজি জুনৰ 22 তাৰিখ গতিকে এই জুনৰ মাহটো যাবগৈ এসপ্তাহ আছে তাৰপিছত 1 জুলাই 2 জুলাই তেনেকৈ গৈ জুলাই মাহটো যাবগৈ গতিকে বোলে কি হয় প্ৰেক্টিচ কৰিবলৈ টাইমেই নাপালোঁ ইমান সোনকালে এডমিট দি দিলে কিবা কিবি তেতিয়া বহু ধৰণৰ কথা আহিবগৈ গতিকে এটা মাহে আছে বুলি ধৰি থোৱা জুলাই মাহটো আগষ্ট মাহত ফিজিকেল হ'ব সেইটো ভাবি উঠা মানে 15 আগষ্টৰ পাছত আৰু 15 আগষ্টৰ আগত ফিজিকেল কেতিয়াও নাপাতে বহুখিনি জেগাতে প্ৰেড কৰিব বা তেওঁলোকে বহুবিলাক পুলিচ ৰিজাৰ্ভ বন্ধ হৈ থাকিব মানে প্ৰেড কৰি থাকিব প্ৰেড গ্ৰাউণ্ডবিলাক যিহেতু হ'ব 15 আগষ্টত দেখুৱাবৰ কাৰণে গতিকে 15 আগষ্টৰ পাছত এই গোটেই প্ৰচেছবিলাক হ'ব বুলি একদম চিয়'ৰ কনফাৰ্ম এইটো একদম ধৰি থোৱা ইণ্টাৰভিউ হ'ব বাকী যিমানখিনি পেণ্ডিং হৈ চলি আছিল ভৰ্তিবিলাক সকলোবিলাক চলি থাকিব 15 আগষ্টৰ পাছত আৰু এটা বন্ধুসকল নিশ্চয় বুজি পালা ইণ্টাৰভিউটো কেতিয়া হ'ব নহ'ব CM ছাৰে কৈছে হ'ব প্ৰেক্টিচটো কণ্টিনিউ ৰাখি থাকা আৰু এনেকুৱা ধৰণৰ যিকোনো চাকৰি ইনফৰ্মেটিভ খবৰসমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু শেষত কৈছোঁ যে আমাৰ সকলোৰে কাৰণে ভাল দিন এদিনে আহে সেই দিনটোলৈ আমি অপেক্ষা কৰিবই লাগিব যিমানেই কষ্ট নকৰোঁ কিয় সেই দিনটোলৈ আমি অপেক্ষা কৰিবই লাগিব যিমানে চেষ্টা নকৰোঁ কিয় সেই দিনটোলৈ অপেক্ষা কৰিবই লাগিব যিমানে ধৈৰ্য ধৰোঁ নধৰোঁ কিয় মুঠতে সেই দিনটোলৈ অপেক্ষা কৰিবই লাগিব এতিয়া আমি জুলাই মাহলৈ অপেক্ষা কৰোঁ বা আগষ্ট মাহলৈ অপেক্ষা কৰোঁ এই সময়খিনিলৈ গতিকে এনেকুৱা ধৰণৰ খবৰসমূহ দি থাকিবলৈ মই সদায় যিমান পাৰোঁ সিমান চেষ্টা কৰিম আৰু এইখিনিতে ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম।